এটা গৈ আছো আমি একদম পুরা চেয়ার আর ওইফালে টেবুল কোড আছে পিছফালে আছে আর টেবুল আছে আর ওইফালে চাওক মানুহ পুরা একদম গৈ আছো একদম পাহাৰত কিবা এটা কৰিবলৈ দেখাও কিবা এটা হ'ব আৰু একদম আপোনালোকে ভাবিছে নেকি অকল মই মানে চ্যালেঞ্জটো কৰিম বুলি অকল মই অকলে নহয় আৰু বহুত চ্যালেঞ্জ চালো কিন্তু এনেকৈ দেখা নাই মানে আজি হ'ব আমাৰ ফুড চ্যালেঞ্জ আপোনালোকে ইমানখিনি ৰিকুৱেষ্টৰ ফলত আজি কৰিব ওলাইছো ফুড চ্যালেঞ্জ বহুত বেছি ধামাকা কৰিব ওলাইছো আৰু আজি আহিছো কাকজনা দীপাংকৰ দাদাৰ ঘৰত আৰু আজি মানে কিবা এটা হ'ব আমি অলৰেডি ৰেডি কৰিলো বস্তুখিনি তো এতিয়া আপোনালোকক দেখাই আছো আৰু আপোনালোকৰ মানে মই এতিয়া কমিউনিটিত পোষ্ট কৰিছিলো যে কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে আৰু আপোনালোকে বহুত বেছি মানুহে কৈছিল যে ফুড চ্যালেঞ্জ লাগে তো আজি অৱশেষত ফুড চ্যালেঞ্জ লৈ আহিলো আৰু মানে কি হ'ব চ্যালেঞ্জটোত কি বস্তু থাকিব সকলোখিনি দেখাই আছো তো চাই থাকক ভিডিঅ' বহুত বেছি ধামাকা হ'ব তেতিয়া দেখাই আছো আহক তো গাইজ এয়া চাওক এয়াই হ'ল ফুড চ্যালেঞ্জ আজিৰ ফুড চ্যালেঞ্জত এইখিনি থাকিব আৰু ইয়াত কিবাখিনি বহুত বস্তু আছে আৰু ইয়াতো মানে বেলেগ এটা বস্তু আছে তো এতিয়া আপোনালোকক লাহে লাহে দেখাই আছো আৰু মোৰ লগত চ্যালেঞ্জ কৰিব এইফালে আছে দুজন নালাগে এজন লাগে এজন মই আৰু এজন কোনোবা কৰিব তো এতিয়া গৈ আছো পাহাৰত আজি বহুত বেছি মানে ধামাকা কৰিবলৈ চেষ্টা কৰিম হেল্ল' ফ্ৰেণ্ডছ মই মানৱ আৰু আপোনালোকে চাই আছে মানৱ ব্লগছ মাই ইউটিউব চেনেল আৰু এইফালে আজি বহুত বস্তু কিবা আছে আজি বহুত বেছি ডেঞ্জাৰ হ'ব এই ভিডিঅ'টোত চাই থাকক ভিডিঅ' আৰু এতিয়া আমি গৈ আছোঁ পাহাৰত মানে বহুত বেছি ডেঞ্জাৰ কৰিবলৈ আৰু আপোনালোকে ভাবিছে নেকি অকল মই মানে চ্যালেঞ্জটো কৰিম বুলি অকল মই অকলে নহয় আৰু ইফালে আছে দুজন মানে তিনিজনে বেলেগ বস্তু লৈ আৰু মানে সিহঁতৰ চ্যালেঞ্জবোৰ সিহঁতৰ চেনেলত দেখাব লিংক আছে ডেছক্ৰিপশ্যনত আৰু মই চ্যালেঞ্জ কৰিলোঁ ইফালে বিষ্ণু ভাইৰ চেনেলত মানে তাৰ চেনেলত দেখাব কোন হাৰিলে কোন জিকিলে চাব বিষ্ণু মিক্স ব্লগ চেনেল লিংকটো ডেছক্ৰিপশ্যনত থাকিব তো চাই ল'ব আৰু এতিয়া মই চ্যালেঞ্জ কৰিম দীপাংকৰ দাদাৰ লগত এটা বেলেগ ধৰণৰ চ্যালেঞ্জ দিয়ক এতিয়া চাই থাকক মানে কি বস্তু লৈ মই চ্যালেঞ্জ কৰোঁ সেইটো ইয়াতে দেখাব এইটো চেনেলতে দেখাব চাই থাকক ভিডিঅ' দুজনে দুটা চ্যালেঞ্জ কৰিলে আৰু এতিয়া মই কৰিম ইফালে পানী পুৰি চ্যালেঞ্জ ফুচকা নাইবা পানী পুৰি আৰু ইফালে আছে আলু পটকা আৰু ইফালে হ'ল এই তিতিলিৰ পানী আজি একদম পুৰা নিজে বনাইছো ঘৰতে আমাৰ ঘৰত মানে দোকানত কিনিবলৈ গৈছিলো বাট দোকান বন্ধ আছিল তো এতিয়া ঘৰতে বনাই আজি অলপ ধামাকা কৰিম আৰু তুমি হাৰিবলৈ ৰেডি হৈ থাকা মই হাৰিম আৰু মোৰ চেনেলত এইটো হ'বই নোৱাৰে এইটো হ'বই নোৱাৰে আজি মই ৰেকৰ্ড কৰি দি আছো আজি হ'বই এইটো আৰু ইফালে পুৰা ভগাই লৈছো ইফালে দীপাংকৰ দাদা ইয়াতে আছে ফুচকা আছে 20টা আৰু মোৰ ইয়াতে আছে 20টা আৰু এতিয়া পুৰা খাবলৈ ৰেডি নে খাবলৈ ৰেডি আৰু হাৰিবলৈ ৰেডি হোৱা একেবাৰে ৰেডি হোৱা আৰু এইফালে এতিয়া আমি খাম অলপ মানে আৰু বৰ্তমান ভৰাই আছোঁ ফুচকাৰ ভিতৰত আলু তাৰপিছত মানে 1 2 3 কোৱাৰ পিছত খালি ভৰাম আৰু খাব লাগিব আৰু এতিয়া ৰেডি কৰি লৈ আছোঁ আলুখিনি ভৰাই এয়া আৰু মানে ইয়াত 20টাকৈ ভগাই লৈছোঁ আৰু যোনে হাৰে পানিছমেণ্টটো অলপ বেলেগ হ'ব এতিয়া ক'ম নেকি ক'লে ভাল হয় মানে একদম কি পানিছমেণ্ট হ'ল এইটো নেমু টেঙা মানে যোনে হাৰে এইটো খাব লাগিব আৰু যোনে হাৰে তাক কোনো পানী খোৱা নহ'ব যোনে মানে যাই জিকে তাক দিয়া হ'ব পানীৰ বটল আৰু যাই হাৰে তাক মানে এইটো খাব দিব তাই পানী খাব নোৱাৰিব ভাবিছিলোঁ বহুত বেছি জ্বলা দিম বুলি বাট জ্বলা নহ'লে সেইকাৰণে মানে কি হ'ল আৰু আমাৰ প্লেনিংটো বহুতে বেছি ইমান গণ্ডগোল হ'ল মানে জ্বলা দিলে মানে তাক পানী খাব নিদিলোঁ হয় আৰু নেমু টেঙাটো খাব দিলোঁ হয় বাট আমাৰ অকল উল্টা হৈ গ'ল মনছে ক'ব 1 2 3 আমি আৰম্ভ কৰি দিম আজি এই চ্যালেঞ্জ ৰেডি হ হাৰিবলৈ ৰেডি জিকিবলৈ ৰেডি হাৰিবলৈ ৰেডি জিকিবলৈ ৰেডি 1 2 3 ষ্টাৰ্ট মানে দুয়োটাৰ একদম সমান প্ৰায় চাৰিটা তিনিটা জলদি হল
জলদি কৰ এতিয়া পানীখিনি আৰু মুখৰ যিখিনি আছে গোটাইখিনি শেষ হ'ব লাগিব কৰা মই ৰখি আছিলোঁ পিছে বৰাবৰ নাই ভিডিঅ' চালে গম পাবা লাইভ প্ৰুফ হৈ আছে চাওক মোৰ হৈছে মোৰ কি বনাই নেকি ভিডিঅ' চালে গম পোৱা যাব কোনে হাৰিছে এতিয়া এইটো কি কৰা হ'ব দুজনে খাব লাগিব তো মানে যিহেতু মানে দুজনে একদম সমান খালো দুজনে দেখিছোঁ সেইকাৰণে মানে ইয়াতে অলপমান থৈ দিছিলোঁ এক্সট্ৰাকৈ এইটো এতিয়া ভগাই লওঁ দুটাকৈ ভগাই ল'ম এইটো মানে ৰিজেক্ট মাল আছিল অলপ বেয়া এইফালে দুটা মানে মুখৰ পৰা শেষ কৰিব লাগিব একদম মানৱ দুটা লৈছে তাৰফালে মই দুটা এতিয়া মন আছে কৈ দিব 1 2 3 আমি আৰম্ভ কৰি দিম আৰু এটা চেলেঞ্জ এতিয়া মানে ৰেহাই নাই আৰু এইটো লাষ্ট কিন্তু নহ'ব আৰু অ'কে অ'কে 1 2 3 মুখত আছে না দুইবাৰ কৰোঁতে কি হিলে নাই চিটিং কৰিছে তো মানে কি ক'ম আমাৰ চেলেঞ্জটো মানে এতিয়ালৈকে সমাপ্ত হোৱাই নাই এনেকুৱা চেলেঞ্জ মই মানে বহুত চেলেঞ্জ চালোঁ কিন্তু এনেকুৱা দেখা নাই সমান হৈ আছে মানে দুবাৰ কৰিলোঁ কিন্তু এতিয়ালৈকে শেষ কৰিব পৰা আৰু এইবাৰ এটা বেলেগ মানে যিটো পানিছমেণ্ট ৰাখিছোঁ না সেই পানিছমেণ্টৰে এতিয়া আকৌ হ'ব চেলেঞ্জ এতিয়া আৰু লাষ্ট এতিয়া আৰু নকৰোঁ আৰু ইয়াতে যোনে জিকিব নিজিকিলে নাই ইয়াতে সমাপ্ত কৰি দিম আৰু যোনটো একদম সমান হৈ আছে সেইকাৰণে মানে সমাপ্ত কৰিব পৰা নাই চেলেঞ্জটো কাক দিম মই ল'ব খুজি আছোঁ কিন্তু নিদিয়ে নাই কেমেৰাত মানে লাইভ প্ৰুফ হৈ আছে না এইবোৰতো ধৰাই যায় না ভিডিঅ' চালে তো দেখা হ'ব এতিয়া পানিছমেণ্টটোৰে চেলেঞ্জ ভিডিঅ' এটা বেলেগ ধৰণৰ চেলেঞ্জ ভিডিঅ' আজি যিটো মানৱৰ লগত কৰিলোঁ পানিছমেণ্টৰে চেলেঞ্জ ভিডিঅ' কি কওঁ এইফালে নেমু মানে কি মাজতে ফালাই লৈছোঁ আৰু এতিয়া নেমুৰ মানে কি আছিল পানিছমেণ্টৰে চেলেঞ্জ হ'ব কাৰণ যিহেতু সমান হৈ আছিল এতিয়া পানিছমেণ্টৰে চেলেঞ্জ এতিয়া আৰামে এয়া চাই দিয়ক কৈ দে 1 2 3 কৈ দে 1 2 3 ষ্টাৰ্ট মানে আমাৰ চেলেঞ্জটো কি হৈছে মই নিজে গম পোৱা নাই মানে সমান গৈ আছোঁ আৰু এইটোত মই অলপমান আগা পাছা হৈছে অলপমান মানে কি কৰিছে ডাইৰেক্ট মালটো গিলি দিছে নচবাকে গিলি খাবহে লাগে না সেইটোৱে আৰু এতিয়াতো ময়ে পাৰোঁ তো মানে আমাৰ এই চেলেঞ্জটো এইটোৱে আছিল মই হাৰি লৈছোঁ দে মানি লৈছে মই হাৰিছোঁ পাহাৰৰ পৰা আহিলোঁ চেলেঞ্জ কৰি আৰু এইফালে দীপাংকৰ দা মানি লৈছে হাৰা বুলি কি উপায় নাই কিমান আৰু কৰি থাকিব সেইকাৰণে আৰু হাৰি দিছোঁ মই আৰু এদিন কৰিম বেলেগ হ'ব এইটো মানে এইটো আমাৰ মানৱৰ তাতে গৈ কৰিম আমাৰ ইয়াত নহয় তাতে যাম মই তাতে তোমাক খাৰা হৈ যাম হ'ব দিয়া পিছত দেখা যাব আৰু এইটো আমি মানে হঠাতে প্লেনিং কৰিলোঁ আৰু আপোনালোকৰ বহুত বেছি ৰিকুৱেষ্টত কৰিব লগা হ'ল আৰু যদি মানে কোনোবাই কৰিব বিচাৰে আমাক মাতিব আমি গৈ ওলাম চেলেঞ্জ ভিডিঅ' কৰিবলৈ মানে ইনষ্টাগ্ৰামৰ আইডিটো মানে ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে যাব আৰু মেছেজ কৰিব আৰু তেতিয়া আমি যাই ওলাম চেলেঞ্জ কৰিবলৈ আপোনাৰ লগত আৰু নেক্সট কি বস্তু লৈ আপোনালোকে চেলেঞ্জ কৰিব লাগে প্লিজ কমেণ্টত জনাব আৰু আমি নিশ্চয় কৰিবলৈ চেষ্টা কৰিম তো এইটো ভিডিঅ'ৰ বেছি দক্ষিণে নকৰি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কি কৰিব লাগিব ছাবস্ক্ৰাইবটো কৰি দিব আৰু এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে ভিডিঅ'টো তেতিয়াই লাইক কৰি দিয়ক আৰু চেনেলৰ লিংক দুটা ডেছক্ৰিপশ্যনত দিয়া আছে একবাৰ যাই চেক কৰিব দিয়ক বাই বাই